हुमायूं का मकबरा एटू होइसे मुगल बादशाह हुमायूर समाधिस्थल इयाते तो आमी इयाते आइसु আজি तो आपनालोকক देखाम बारू जगाखिनि आपनालोकेও চাব আমাৰ লগতে কেনেকুৱা লাগে तो বলক এতিয়া ভিডিঅ'টি এইটো হৈছে ওয়ার্ল্ড হেৰিটেজ সাইট ইয়াতে ফৰেনাৰ্ছ বোৰো আহে আমাৰ অসমৰ মানুহ বহুত আহে সেইকাৰণে আমিও আহিলো আজি অকমান ঘূৰি যাও বলো এনেকে এতিয়া গৈ আছো ৰাস্তাটো দেখিছে না তো এতিয়া যাও ভিতৰত যাই কিনে লগ পাইছো আপোনালোক হেয়া চাক ইমান ধুনীয়া এইফালে সেউজীয়া ৰাস্তাটো এনেকে এতিয়া আমি গৈ আছো আগলে তাৰপিছত দেখাইছো আপোনালোকক আমি ভিতৰত যাম আপোনালোকে অকমান ভিতৰত আমাৰ লগত উপভোগ কৰক বলক দেখাম আপোনালোকক একবাৰ দূৰৰ পৰা দেখাই আছো ইমান ধুনীয়া হয় আপোনালোকে দেখিছে নে ইমান ধুনীয়া হয় মানে এইটো তাজমহলৰ নিচিনা এনেকুৱা লাগিল মোৰ সোমাই কিনে তাজমহলৰ ফ্ৰণ্টৰখিনি যেনেকুৱা হয় তেনেকুৱাই হয় এইটো হুমায়ুন কা মকবৰা এইফালে আছে ধুনীয়া সেউজীয়া এইটো চাইড আৰু এইফালেও এনেকুৱা হয় মাজেদি এইটো ৰাস্তা হয় ইমান ভাল লাগিছে আপোনালোকে চাওকচোন কিমান বেছি মানুহ আহিছে ইয়াতে তো আহি থাকে টুৰিষ্টবিলাক তো আমিও আৰু মাজে সময় এনেকে সময় পালে এবাৰ আহি যাও আৰু এইফালে দেখিছে নহয় এইবিলাক ফৰেনাৰ্ছ আছে এইবিলাক সব টুৰিষ্ট হয় আৰু এইখিনি কিবা এটা ইয়াতে লিখা আছে মই আপোনালোকক দেখাই আছো এইখিনি আপোনালোকে এবাৰ পঢ়িলে গম পাব তো বলক এতিয়া ভিতৰলে আপোনালোকে মোৰ লগত একেলগে চাব হুমায়ুন কা মকবৰাত বলিউড মুভি যিখন হাফ গাৰ্লফ্ৰেণ্ড আছে সেইখন ইয়াতে শ্বুট হৈছিল এটা গান আছে নহয় তো থোড়ি দেৰ অৰ ঠেৰ যা এই গানটো ইয়াতে শ্বুট কৰাইছিল মই জেগাটো দেখাম বলক আহা এতিয়া আমি ভিতৰলৈকে গৈ আছো আপোনালোকক ভিতৰখিনি এবাৰ দেখাও ভাবিছো হুমায়ুন কা মকবৰা দিল্লীৰ এইটো নিউ দিল্লীত হয় নিজামুদ্দিন দৰগাহৰ প্ৰায় অটৰে আহিলে আমি অটৰে আহিছো নিজামুদ্দিন দৰগাহৰ পৰা 30 টকা বা 20 টকা এনেকে কিবা ভাড়া লয় আপোনালোকে আহিলে ইয়াতে আহিব পাৰে ইমান ধুনীয়া পৰিৱেশ দেখিছে নহয় ইমান এটা সুন্দৰ পৰিৱেশ দেখিছে গৈ আছে আগে আগে আমি এতিয়া ভিতৰত সোমাও ভাবিছো তো ভিতৰত যাই আপোনালোকক এবাৰ গোটেইখিনি দেখুৱাব চেষ্টা কৰিম Nobody stopping me.
নাপাওঁ মই এনেকৈ তাজমহলতো ওপৰত উঠি আহিব লাগে তো মই গ'লে আকৌ তাজমহলৰ ভিডিঅ'টো কেতিয়াবা দেখাম বাৰু তো এইটো চাওকচোন এনেকুৱা ইমান ঘূৰণীয়া হয় ইমানখিনি স্পেচ ইয়াতে আছে দেখিছে নহয় আপোনালোকে Ain't nobody stopping me. আমি এতিয়া ভিতৰত সোমালোঁ আপোনালোকক মই দেখাই আছোঁ বাৰু ওপৰফালে চাওকচোন আৰ্কিটেক্সাৰে তেতিয়াৰ দিনতে ইমান ধুনীয়া ডিজাইন কৰিছে আপোনালোকে দেখিছেনে মই অকণমান জুম কৰি দিছোঁ চাওকচোন বাৰু ইমান ধুনীয়া ডিজাইন কৰিছে সেইটো টাইমত তো এতিয়া আকৌ ভিতৰত গৈছোঁ আপোনালোকে দূৰৰ পৰা দেখিবলৈ পাইছেনে সেইটোৱে হৈছে হুমায়ুনৰ কবৰ য'ত নেকি এইটো হৈছে সমাধিস্থল বুলি কয় তো চাওকচোন বাৰু ইমান ধুনীয়াকৈ সাজি ৰাখিছে এইবোৰ হজৰত নিজামুদ্দিন দৰগাহ একেলগে আছে নিউ দিল্লীত আৰু এইটো কি কয় হজৰত নিজামুদ্দিন ৰেলৱে ষ্টেচনৰ পৰাই আপোনালোকে অটো লৈও আহিব পাৰে আৰু নহ'লে IGI এয়াৰপৰ্টৰ পৰা আপোনালোকে মেট্ৰৰেও আহিব পাৰে আহিলেও বেছি একো অসুবিধাত আপোনালোকে নপৰে আৰামছে আপোনালোকে অটোৰে আহিব পাৰে দুটা নিজামুদ্দিন দৰগাহ আৰু হুমায়ুন কা মকবৰা আপোনালোকে ইয়াতে আহিলে চাই যাব পাৰিব বহুত বেছি ভাল লাগে এইবিলাক চাবলগীয়া প্লেচ হয় দিল্লীৰ হিষ্টৰিকেল প্লেচ বাহিৰৰ পৰা বহুত মানুহ আহে ফৰেনাৰ্ছবোৰ আহে তো আহিব আপোনালোকে ভাল লাগে আপোনালোকে দেখিছে নহয় মই এতিয়া ইয়াতে থাকিয়ে ব্লগিং কৰিছোঁ তো আপোনালোকক মই পৰিৱেশটো আৰু এবাৰ এনেকৈ ঘূৰাই দিছোঁ চাওক আজি বহুত বেছি ৰ'দ দি আছে গৰম হয় তথাপিও আপোনালোকে আহিব খুব এটা ভাল লাগে ধুনীয়া এটা সৌন্দৰ্য প্ৰাকৃতিক নেচাৰ গৰম হ'লেও মানুহে ইয়াতে আহে ঘূৰিবৰ কাৰণে তো আহিব আপোনালোকেও চাব ইমান ধুনীয়া এটা চাবলগীয়া হিষ্টৰিকেল মনুমেণ্ট হয় একচুৱেলি তো মই বিচাৰোঁ আমাৰ অসমৰ মানুহবিলাকেও যাতে ইয়াত আহি এই বস্তুবিলাক অলপমান চাই তো ল'ৰা ছোৱালীকো দেখুৱাই তেওঁলোকৰ তো চবেই চাব বিচাৰে নহয় তো সেইকাৰণে আপোনালোকে আহিব ইয়াতে আহিলে চবখিনি ইয়াতে সুবিধা আছে আপোনালোকে আহিলে আমি এতিয়া আহিলোঁ এতিয়া JLN মেট্ৰ' ষ্টেচন পালোঁ আৰু এইটো আপোনালোকক ওচৰতে দেখাইছোঁ NIA অফিচ আৰু এইটো দেখিছে নহয় NIA অফিচ আৰু এইটো হৈছে জৱাহৰলাল নেহৰু ষ্টেডিয়াম মই ভালকৈ দেখাই দি আছোঁ এবাৰ জুম কৰি ইয়াৰ পৰা দেখিছে নহয় এইটো জৱাহৰলাল নেহৰু ষ্টেডিয়াম হয় CGO কমপ্লেক্স আৰু মই আপোনালোকক দেখালোৱে নহয় NIA অফিচটো এতিয়া আমি মেট্ৰ' ষ্টেচন জৱাহৰলাল নেহৰু মেট্ৰ' ষ্টেচন পালোঁ তো এতিয়া আমি মেট্ৰ'ত উঠিব গৈ আছোঁ আপোনালোকে ভিডিঅ'টি চাব আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব যদি